নমস্কাৰ MCQ আসাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি CTET ৰিলেটেড মেথছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ কুৱেশ্যন অলপ আলোচনা কৰিম। এইটো হৈছে আমাৰ ফাৰ্ষ্ট ক্লাছ। নেক্সট ক্লাছকেইটাতো আমি এনেকুৱা ধৰণৰ কুৱেশ্যন আনি থাকিম। ডাইৰেক্ট ফাৰ্ষ্ট কুৱেশ্যনটো লাইছোঁ কি আছে, দ্য এৰিয়া অফ দ্য কাৰ্ভ ছাৰ্ফেচ এৰিয়া অফ এ ৰাইট চাৰ্কুলাৰ চিলিণ্ডাৰ ইজ 4400 চেণ্টিমিটাৰ স্কুৱেৰ। পটককৈ মই চিলিণ্ডাৰ এটা আঁকি লৈছোঁ এইখিনিতে। এইটো হৈ গ'ল আমাৰ চিলিণ্ডাৰ। এই চিলিণ্ডাৰটোৰ ৰেডিয়াছ ছাপ'জ R, ইয়াৰ হাইটটো কিমান ছাপ'জ H। এতিয়া ইয়াৰ যিটো কাৰ্ভ ছাৰ্ফেচ এৰিয়া হ'ব সেইটো কিমান 2πr ইনটু h, মানে 2πrh। অ'কে, তো সেইটো কিমান বুলি দি থৈছে 4400 বুলি কৈ থৈছে। অ'কে, তো 2πrh ইকুৱেল টু মই 4400 বুলি ক'ম। 00 কি চেণ্টিমিটাৰ স্কুৱেৰ। আমাৰ এনচাৰটো কি লাগে, মিটাৰ কিউবত লাগে। সেইটো বাৰু আমি পিছত কনভাৰ্ট কৰি ল'ম বাৰু। আৰু কি কৈছে, এণ্ড দ্য চাৰ্কামফাৰেঞ্চ অফ ইটছ বেছ ইজ 110 চেণ্টিমিটাৰ। চাৰ্কামফাৰেঞ্চ অফ দ্য বেছ মানে এই যিটো বেছটো আছে ইয়াৰ চাৰ্কামফাৰেঞ্চটো কিমান, চাৰ্কামফাৰেঞ্চটো কৈছে 110। চাৰ্কামফাৰেঞ্চৰ ফৰ্মুলা কি 2πr ইকুৱেল টু কিমান হ'ব 110। এতিয়া এই 2πr ভেলুটো মই এইফালে পাতি দিব পাৰোঁ, কিমান হ'ব 110 ইনটু h ইকুৱেল 4400। এতিয়া এইফালৰ 0 এটা এইফালৰ 0 এটা মই কাটি দিলোঁ। আৰু এই যিটো 11 আছে 11টো কি হ'ব, সিফালে গ'লে ডিভাইড হ'ব। গতিকে 11এ 440ক ডিভাইড কৰিলে কিমান হ'ব 4 × 44 লগত 0 এটা, গতিকে h কিমান হৈ গ'ল আমাৰ 40। এতিয়া নেক্সট এই ইকুৱেশ্যনটোৰ পৰা আমি কি কৰিম, ইয়াৰ পৰা আমি r ভেলুটো উলিয়াই ল'ম। আৰু এটা বস্তু আমি উলিয়াব কি লাগে, আমি উলিয়াব লাগে πr স্কুৱেৰ h, মানে ভলিউমৰ ফৰ্মুলা কি বা আয়তনৰ ফৰ্মুলা কি πr স্কুৱেৰ h, আমি এইটো উলিয়াব লাগে। ঠিক আছে বাৰু। তো r ভেলুটো উলিয়াবৰ কাৰণে আমি কি কৰিম 2 × 27 লিখিম বাই 2, পাই ভেলুটো লিখিছোঁ 22/7 মানে ইকুৱেল কিমান হ'ব 110। এতিয়া এই যিটো 22 আছে আৰু যিটো 110 আছে দুইটাক 11ৰে হৰণ যায়, গতিকে মই 11ৰে কাটি দিম। 2 11 22, 11 10 গুণ 110। ঠিক আছে, এইফালে 2 এটা আৰু আছে আৰু সেইফালেও 10 এটা আছে। ইয়াত চাব মানে ইয়াত চব পূৰণ হৈ আছে লেফ্ট ছাইডে, সেইকাৰণে আমি পূৰণ হৈ আছে কাৰণে ডাইৰেক্ট সিফালে কাটাকটি কৰি দিছোঁ। কিন্তু যোগ বিয়োগ থাকিলে মানে এনেকৈ ধৰণৰ কাটাকটি কৰিব নোৱাৰি বাৰু। 2 গুণ 2, 2 5 গুণ 10। এতিয়া এই 7টো তলত আছে, 5টো ক'ত আছে ওপৰত আছে, গতিকে 7 আৰু 5 কি হ'ব পূৰণ হ'ব। এইফালে আছে টুৱাইচ r ইকুৱেল টু 7 5 গুণ 35। নেক্সট ষ্টেপত কি লিখিব পাৰোঁ, r ইকুৱেল টু 35/2, 2টো ডিভাইড হৈ যাব। ঠিক আছে, আমি r ভেলু কিমান পালোঁ 35/2 পালোঁ, h ভেলু কিমান পালোঁ 40 পালোঁ। এতিয়া আমি এই ফৰ্মুলাটোত পাতিব লাগে। তো 22/7 ইনটু r স্কুৱেৰ, r মানে কিমান 35/2 হোল স্কুৱেৰ মানে কি, আমি হোল স্কুৱেৰ মানে দুবাৰ পূৰণ, গতিকে মই ইয়াক কি লিখিম 35/2 হিচাপে লিখিব পাৰোঁ। লগত কি h মানে কিমান 40। এতিয়া এই 2 আৰু 2, 2 দুগুণ কিমান হয় 4 হয়, ইয়াত 40 আছে, গতিকে এই 2টা 2 মই কাটি দিলোঁ, 2 দুগুণ 4, 4 10 গুণ 40। তো 40ক মই কাটি দিলোঁ, কেইবাৰ যাব 10 বাৰ যাব। এইফালে 2 দুটা মই কাটি দিলোঁ। অ'কে, নেক্সট এই যিটো 7 আছে আৰু এই যিটো 35 আছে, 7 5 গুণ 35 লিখিব পাৰোঁ। ঠিক আছে, এতিয়া এই যে 22টো আছে ন, এই 22টোক মই কি লিখিম 2 পূৰণ 11, 2 11 22 হয়। তাৰপিছত এই 5টো আছে, এই 5টো লিখিম, লগত কি আছে 35 আছে লিখিম, লগত কি আছে 10 এটা আছে। অ'কে, এতিয়া 5 দুগুণ কিমান 10 আৰু এইফালে 10 এটা আছে, গতিকে 10 10 গুণ কিমান 100, এইটো থাকক। থাকিলে কি 35 আৰু 11, 35 আৰু 11 মই ইনটু কৰোঁ, 35 × 11 কিমান হ'ব 35, আৰু এইফালে 35, এইটো 5, 5 3 8, এইফালে 3, গতিকে 385, 0 দুটা লগাই দিলে 38500। এই গোটেইকেইটাৰ ভিতৰত আমাৰ যিটা অপশ্যন আছে, অপশ্যনকেইটাৰ ভিতৰত কোনটো মিলিছে বাৰু, অবভিয়াছলি প্ৰথমটো মিলিছে, গতিকে প্ৰথমটোৱে হ'ব আমাৰ উলিয়াবলগীয়া এনচাৰ। আৰু এই যিটো আমি এনচাৰ উলিয়ালোঁ এইটো কিহত ওলাব, এইটো ওলাব চেণ্টিমিটাৰ কিউবত। আমাক লাগে কিহত, মিটাৰ কিউবত লাগে। মই এবাৰ কনভাৰ্ট কৰি দেখাই দিছোঁ। আমি জানো যে কি 1 মিটাৰ মানে কিমান 100 চেণ্টিমিটাৰ। ঠিক আছে, বা উল্টাকৈ যদি মই কওঁ 100 চেণ্টিমিটাৰ মানে কিমান 1 মিটাৰ। এতিয়া মোক কি কৈছে 1 মিটাৰ কিউবত নিব কৈছে ন, গতিকে মই 1 মিটাৰ কিউব মানে দুইটা চাইডে মই কিউব কৰিম। ঠিক আছে, এই 100 চেণ্টিমিটাৰ ইয়াক কি কৰিম এইফালে কিউব কৰিম, আৰু ইয়াকো 1 মিটাৰ হোল কিউব কৰিম। ঠিক আছে, তো এইফালে কি হ'ব 1 2 3 4 5 6টা 0 চেণ্টিমিটাৰ কিউব ইকুৱেল টু ইফালে কিমান হ'ব 1 মিটাৰ কিউব। ঠিকে আছে,
এতিয়া আমাৰ কথাটো হ'ল যে 1 চেণ্টিমিটাৰ কিউবক মিটাৰলৈ নিলে কিমান হয় এই গোটেইটো ইফালে ডিভাইড হৈ যাব তাৰমানে 1 চেণ্টিমিটাৰ কিউব মানে কি 1 বাই 1 2 3 4 5 6 ছটা শূন্য ঠিক আছে গতিকে এই 38500 চেণ্টিমিটাৰ কিউব মানে কিমান হ'ব মই এইখিনিতে লিখিছোঁ অকণমানকৈ যে কি 38500 চেণ্টিমিটাৰ কিউবক যদি মই মিটাৰ কিউবলৈ নিবলৈ হয় তেতিয়াহ'লে কি হ'ব ডিভাইডেড বাই 1 2 3 4 ইমানেৰে মই হৰণ কৰিব লাগিব এতিয়া হৰণ কৰিলে চাওঁ a0 কটা গ'ল a0 কটা গ'ল এতিয়া যদি দশমিকত বহাওঁ কি হ'ব 0.0385 গতিকে দেখা দেখি কথা আমাৰ যিটো আমি প্ৰথমতে টিক মাৰি থৈছোঁ সেইটোৱে আমাৰ উলিয়াবলগীয়া এনচাৰ নেক্সট কুৱেশ্যন BD ইজ দ্য ডায়েগনেল অফ পেৰেলেলোগ্ৰাম ABCD such that angle CBD ABD ইমান অমুক দেন দ্য ভেলু অফ ইমান ঠিক আছে প্ৰথমতে মই কি কৰোঁ ABCD পেৰেলেলোগ্ৰামটো অকণমানকৈ আঁকি লওঁ এইটো হৈ গ'ল আমাৰ ABCD এটা পেৰেলেলোগ্ৰাম সামন্তৰিক অ'কে ABCD কি বুলি কৈছে এংগল CBD মানে CBD এইটো এংগল অ'কে এইটো এংগল কিমান 12x ঠিক আছে তাৰপৰা এংগল ABD মানে কি হ'ব ABD মানে এইকণ কিমান বুলি কৈছে 7y বুলি কৈছে অ'কে তাৰপিছত এংগল ADB বুলি ক'লে ADB এইকণ বুজাব এইকণ কিমান 60 ডিগ্ৰী অ'কে আৰু কি বুলি কৈছে CDB মানে এইকণ কিমান 28 ডিগ্ৰী বুলি কৈছে ঠিক আছে এতিয়া কি বুলি কয় কি উলিয়াব লাগে যে 2x + 3y উলিয়াব লাগে অ'কে এইটো 7y হা অ'কে ঠিক আছে বাৰু আমি কি কৰিব লাগে আমি দেখা দেখি কথা আমি এটা বস্তু জানো যে কি হয় এই সামান্তৰিকৰ এই কোণকেইটা কি একান্তৰ কোণ আৰু এই কোণকেইটা কি হয় সমান হয় এইটো কোণ আৰু এইটো কোণ সমান হয় ঠিক গতিকে 12x মানে কিমান 60 ডিগ্ৰী তেতিয়াহ'লে x মানে কিমান হ'ব 12 ডিভাইড কৰি দিলে 5 12 60 মানে x = 5 ডিগ্ৰী অ'কে তাৰপিছত একেদৰে এই যিটো 7y আৰু 28 এই দুটা ইকুৱেল হ'ব 7y = 28 ডিগ্ৰী মানে y = কিমান হ'ব অবভিয়াছলি 4 ডিগ্ৰী আমি উলিয়াব কি লাগে 2x + 3y মানে 2 × 5 ডিগ্ৰী প্লাছ 3 × 4 ডিগ্ৰী 5 দুগুণ কিমান 10 4 তিনি গুণ কিমান 12 22 যোগ কৰি দিলে গতিকে আমাৰ এনচাৰ কি হ'ব B correct. If the median of the data omuk is x after replacing 3 by 33 and 8 by 18 is y then the difference between y and x is তো median উলিয়াবলৈ আমি কি কৰিব লাগে যিখিনি ডাটা আমাক দিয়া থাকে সেইখিনিক আমি ঊৰ্ধ্বক্ৰম বা ইনক্ৰিজিং অৰ্ডাৰত সজাব লাগে তো সেইটোকে প্ৰথম কৰি লওঁ কি আছে সবচে প্ৰথম সৰু কি আছে 3 আছে তাৰপৰা 7 তাৰপিছত আছে 8 তাৰপিছত আছে 15 তাৰপিছত 17 তাৰপিছত 21 তাৰপৰা 23 তাৰপৰা 24 তাৰপিছত 29 তাৰপিছত আছে ফাইনেলি 30 কেইটা আছে 1 2 3 4 5 6 7 8 9 10টা 1 2 3 4 5 6 7 8 9 10টা ঠিক আছে মেডিয়ানটো কি বুলি কৈছে x বুলি কৈছে ইয়াত 10টা আছে গতিকে আমি কি কৰিম 10ৰ আধা কিমান 5 1 2 3 4 5 এইটো 5 নম্বৰ 5ৰ ঠিক পিছৰ নাম্বাৰটো কি 6 নম্বৰ তো এই দুটাত কি আছে এটাত আছে 17 আৰু এটাত আছে 21 তো 17 আৰু 21ক মই যোগ কৰি 2ৰে হৰণ কৰিম কিমান হ'ব 7 1 8 2 1 3 ডিভাইডেড বাই 2 কিমান 2 19 18 38 এইটো কি এইটো xৰ ভ্যালু মিডিয়ানটো আমাক x বুলি কৈছে ন তো এইটো আমি কি উলিয়ালো মিডিয়ান উলিয়ালো আৰু মিডিয়ানটো কিমান 19 ওকে এতিয়া আমাক কি বুলি কৈছে আচ্ছা অকমান এই কাৰণে এইখিনি মুছি দিছো হা এইখন আৰু এইখন মুছি দিছো পিছত আমাক ইউজ হ'ব ওকে এতিয়া আমাক কি বুলি কৈছে যে আফটাৰ ৰিপ্লেসিং 3 by 33 এই 3 কি হৈছে ৰিপ্লেস কৰিছে ওকে 3 ক যদি ৰিপ্লেস কৰো আৰু 33 লিখিবলৈ হয় 33 টো কি হ'ব লাষ্টলৈ যাব তাপা and 8 by 18 আৰু 8 টো কি হ'ব ৰিপ্লেস হ'ব 8 টো যদি ৰিপ্লেস হয় 18 টো ক'ত বহিব 17 ঠিক পিছত বহিব মানে 18 এখিনিত বহিলে হয় এতিয়া আমি ইনক্ৰিজিং অৰ্ডাৰত হিসাব কৰি চাম তেতিয়া মধ্যমাটো কি হয় y হয় মানে মিডিয়ানটো কিমান হয় y হয় ওকে এতিয়া আমি ইনক্ৰিজিং অৰ্ডাৰত চাম মানে 1 নম্বৰ 2 নম্বৰ 3 4 5 6 এটো হৈ গ'ল আমাৰ 5 নম্বৰ আৰু এটো হৈ গ'ল আমাৰ 6 নম্বৰ গতিকে 21 আৰু 23 ক মই প্লাস কৰি 2 ৰে ডিভাইড কৰিম কিমান ওলাব obviously 22 ওলাব 3 1 4
2 4 ডিভাইডেড বাই 2 অবভিয়াছলি কিমান 22 এইটো কি এইটো y ভ্যালু আমাক উলিয়াব কি লাগে ডিফাৰেন্স বিটুইন y এণ্ড x মানে y মাইনাছ x উলিয়াব লাগে অৰ্থাৎ 22 মাইনাছ 19 উলিয়াব লাগে কিমান হ'ব 9 3 12 গতিকে আমাৰ এনসাৰ কি 3 ত্ৰিভুজ PQR ত এংগল P ইকুৱেল 55 ডিগ্ৰী QR ইকুৱেল 18 সেন্টিমিটাৰ কোনটো ক্ষেত্ৰত PQR স্থূলকোণী বিষমবাহু ত্ৰিভুজ হ'ব পাৰে তো আমাক কি উলিয়াব লাগে স্থূলকোণী উলিয়াব লাগে আৰু বিষমবাহু ত্ৰিভুজ উলিয়াব লাগে ঠিক আছে স্থূলকোণী আৰু বিষমবাহু আচ্ছা বিষমবাহু ত্ৰিভুজ যদি ওলাবলৈ হয় তেতিয়াহ'লে এই PR আৰু PQ 18 হ'ব নোৱাৰে কিয় কাৰণ বিষমবাহু ত্ৰিভুজৰ বাহুবিলাক সমান নাথাকে ঠিক তো এই দুটা অপচনটো কাটা গ'ল নেক্সট আছে R আৰু R 15 ডিগ্ৰী আৰু 65 ডিগ্ৰী এই দুটাৰ কাৰণে চেক কৰোঁ আমাৰ অলৰেডি P কিমান P আছে আমাৰ 55 ডিগ্ৰী ঠিক আছে যদি R টো 15 ডিগ্ৰী হয় তেতিয়াহ'লে দুটা এংগল প্লাছ কৰি দিলে কিমান 5 5 10 শূন্য হাতে গ'লে 1 5 1 6 6 7 70 ডিগ্ৰী মানে এইটো হৈ গ'ল R ন R কিমান 15 ডিগ্ৰী গতিকে তিনিটা এংগল P প্লাছ এংগল Q প্লাছ এংগল R এই তিনিটা প্লাছ কৰি দিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব ইয়াৰে এংগল P আৰু এংগল R প্লাছ কৰি দিলে কিমান 70 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী ওকে এই 70 ডিগ্ৰীটো 180 পৰা মাইনাছ কৰি দিলে আমি এংগল Q কিমান পাম 110 ডিগ্ৰী ঠিক আছে এইটো স্থূলকোণী হয় ন ঠিক আছে এইটো বাৰু হয় নেক্সটটো চেক কৰি লওঁ এংগল P আছে কিমান 55 ডিগ্ৰী এংগল R কিমান আছে 65 ডিগ্ৰী দুইটা প্লাছ কৰি দিওঁ 5 5 10 শূন্যতে গ'লে 1 6 5 11 11 কে 12 120 ডিগ্ৰী এতিয়া নেক্সট আমি যেটো Q কোণ পাম এই Q কোণটোৰ মান কিমান হ'ব 60 ডিগ্ৰী অবভিয়াছলি কাৰণ এই দুটা প্লাছ কৰি দিলে 180 হ'ব লাগে আৰু এই Q কোণটো কি স্থূলকোণ নহয় অবটিউচ এংগল নহয় কিন্তু AQ কোণটো অবটিউচ এংগল বা স্থূলকোণ মানে 90 ডিগ্ৰীতকৈ বেছি গতিকে আমাৰ এনসাৰ কোনটো হ'ব প্ৰথমটো কাৰেক্ট হ'ব নেক্সট ইয়াত কি বুলি কৈছে ইন ট্ৰায়াংগলছ ABC এণ্ড DEF গিভেন এংগল B ইকুৱেল ইমান BC ইকুৱেল ইমান A ইকুৱেল 40 ডিগ্ৰী D ইকুৱেল টু ইমান F ইকুৱেল টু ইমান E ইকুৱেল টু 90 ডিগ্ৰী ঠিক আছে তো B 90 ডিগ্ৰী বুলি কৈছে ন আইচোচেলছ কি সৰি ৰাইট এংগল ট্ৰায়াংগলবিলাক এনেকুৱা শেপৰ হয় তো এংগল প্ৰথমটোত B কিমান 90 ডিগ্ৰী ওকে ইয়াত কিমান ইয়াত E 90 ডিগ্ৰী E to 90 ডিগ্ৰী ওকে তাৰপিছত ABC বুলি কৈছিল ন এইটো A নাম দিলোঁ আৰু C নাম দিলোঁ ওকে ইয়াৰে ভিতৰত কি বুলি কৈছে BC ইকুৱেল টু 8 সেন্টিমিটাৰ এইটো 8 সেন্টিমিটাৰ ঠিক আৰু ইয়াত উলিয়াব কি লাগে আমি গোটেইকেইটাৰ ভিতৰত মানে কংগ্ৰুৱেণ্ট দেখাব লাগে মানে কি সৰ্বসম ত্ৰিভুজ দেখাব লাগে ঠিক আছে সৰ্বসম ত্ৰিভুজ যদি দেখাবলৈ হয় তেতিয়াহ'লে কি হ'ব লাগিব তাহাঁতৰ কৰেছপণ্ডিং বা অনুৰূপ অংগবিলাক সমান হ'ব লাগিব গতিকে এইটো যদি 8 সেন্টিমিটাৰ দেন এইটো 8 সেন্টিমিটাৰ হ'ব লাগিব ঠিক তেতিয়াহ'লে এইটো E আৰু ইয়াত কি আছে DE 8 সেন্টিমিটাৰ আছে তো এইটোক নাম দিম D তাৰপিছত আৰু কি আছে এংগল A 40 ডিগ্ৰী তো এইটো আমাৰ 40 ডিগ্ৰী হ'ব ঠিক আৰু কি বুলি কৈছে এংগল F 40 ডিগ্ৰী তেতিয়াহ'লে এই ওপৰৰ এংগলটো 40 ডিগ্ৰী হ'ব এংগল F 40 ডিগ্ৰী ওকে এতিয়া কি কৈছে তলৰ কোনটো সত্য ইয়াত আমাৰ এটা বাহু সমান ঠিক আৰু এই বাহুটো হাইপটেনিয়াছ নহয় মানে কৰ্ণ নহয় গতিকে আমাৰ প্ৰথম আৰু সেকেন্ড দুইটাই ভুল সৰি প্ৰথম আৰু লাষ্টৰটো দুইটাই ভুল ঠিক আছে কাৰণ ইয়াত হাইপটেনাছ নাই হাইপটেনাছ থাকিলেহে RHSটো আহে ওকে বাকি দুটাৰ ভিতৰত আমি চেক কৰিব লাগে এতিয়া ইয়াত কি কৈছে ট্ৰায়াংগল একে কণ্ডিশ্যনো একেকেইটাই আছে এংগল সাইড এংগল তো ঠিকে আছে ইয়াত এংগল আছে ইয়াতো এংগল আছে ইয়াতো এংগল আছে আৰু ইয়াতো সাইড আছে ইয়াতো সাইড আছে তো এই দুটাৰ ভিতৰত যিকোনো এটাই হ'ব কিন্তু কোনটো কাৰেক্ট আমি নামকৰণটো চাওঁ ABC এইটো ত্ৰিভুজ কেনেকৈ আছে ABC এনেকৈ আছে এই ত্ৰিভুজটো কেনেকৈ আছে FED আছে তো ইয়াৰ ভিতৰত আমাৰ কি হ'ব অপশ্যন চিটো কাৰেক্ট হ'ব এইটো আমাৰ ট্ৰায়াংগল FED ওকে নেক্সট কুৱেশ্যন এইটো কুৱেশ্যনত এটা কনফিউজন থাকিব পাৰে মানে কি হয় অনুৰূপ বাহুবিলাক সমান হ'ব লাগে ঠিক যেনেকৈ AB ন তো AB ৰ লগত কোনটো সমান হ'ব FE টোৱে সমান হ'ব AC লগত কি সমান হ'ব এইটোৱে সমান হ'ব BC যদি 8 সেন্টিমিটাৰ দেন EDও 8 সেন্টিমিটাৰ হ'ব লাগিব মানে আমি একে থকা অনুৰূপ বাহুবিলাক চাওঁ মানে বা অনুৰূপ অংগবিলাক চাওঁ মানে যেনেকৈ ইয়াত 40 ডিগ্ৰীটো ইয়াত আছে এইটো 40 ডিগ্ৰীটো আমি একেধৰণে একেফালে ৰাখিম মানে ওকে নেক্সট কি কৈছে দা প্ৰডাক্ট অফ টু ৰেচনেল নাম্বাৰ দুটা পৰিমেয় সংখ্যাৰ গুণফল কিমান ইমান ইফ ওৱান ইজ অমুক দেন দ্য ৰেচিপ্ৰকেল অফ দ্য আদাৰ লাইজ বিটুইন ওকে তো প্ৰথম কথাটো হ'ল আমাৰ গুণফল ইমান বুলি কৈছে এটা ইমান বুলি কৈছে গুণফলটো কিমান 40 তেতিয়া ইয়াৰে ভিতৰত এটা গুণফল মানে কি পূৰণফল তাৰে এটা অমুক হ'লে আনটো লাগে তো হৰণ কৰি পেলাই উলিয়াম আনটো -5/2 হয় মাইনাছ দুইফালে আছে আৰু হৰণ হৈ আছে গতিকে কটাই গ'ল নেক্সট 40/3
হৰণটোক মই পূৰণ লিখিম 2টো ওপৰলৈ যাব 5টো তললৈ আহিব 5 × 5 5 8 × 40 8 2 কিমান 16 ডিভাইডেড বাই 3 তো এইটো হৈ গ'ল আমাৰ অন্য গুণফলটো ঠিক আছে মানে অন্য উৎপাদকটো বা অন্য নাম্বাৰটো যি কোৱা তো ইয়াৰ অনুন্যক কি হ'ব ইয়াৰ ৰেচিপ্ৰকেল কি হ'ব 3/16 ঠিক আছে এতিয়া আমাৰ কুৱেশ্যনটো হ'ল যে এই ৰেচিপ্ৰকেলটো কাৰ মাজত থাকে এটা কাম কৰোঁ ইজি হ'ব এই 3/16টোক মই পইণ্টলৈ লৈ যাওঁ 3/16 তো পইণ্টৰ কাৰণে 0 আহিলে 16 × 16 এইটো কৰিলে কিমান হ'ব 14 আহিব আৰু পইণ্টৰ কাৰণে আকৌ 0 9 16 144 তো 8 16 128 হ'ব বাকী এইটো দেখা যাব আৰু মানে 0.18 সামথিং ওকে তো প্ৰথমটো আমাৰ কি আছে 9/50 9/50 আৰু কিমান 1/5 1/5 9/50ক যদি মই পইণ্টলৈ কনভাৰ্ট কৰোঁ কিমান হ'ব 50ৰ লগত মই 2 পূৰণ কৰিম 9 লগত 2 পূৰণ কৰিম তেতিয়া 50 দুগুণ কিমান 100 9 দুগুণ কিমান 18 এইটো হৈ গ'ল 0.18 আমাৰ যেটো ভ্যালুটো সেটো কি 118 সামথিং আৰু কিবা এটা ওলাব এটো যদি মাইনাস কৰো কিমান হ'ব 10 ত গ'ল 2 তাৰ পিছত 3 পা 2 গ'লে 1 থাকিব তো পইণ্টৰ কাৰণে 0 আহিব যদি 7 তেতিয়া 7 16 সামথিং হ'ব ওকে তো 187 মানে ঠিক আছে তো 0.187 ওকে এখিনলৈকে ঠিক আছে 1/5 ক পইণ্টলৈ কনভাৰ্ট কৰিলে কিমান হ'ব 1/5 5 কিমান 5 20 100 গতিকে ইয়াতো 20 পূৰণ কৰিম তো ওপৰত কিমান আহিব 20 আহিব তলত কিমান আহিলে 5 20 100 এটো কনভাৰ্ট কৰিলে কিমান হ'ব 0.20 তো দেখা দেখি কথা আমাৰ 187 টো আমাৰ 9/50 আৰু 1/5 মাজত আছে গতিকে আমাৰ এনসাৰ এটোৱে কাৰেক্ট বাকিটা চেক কৰিব পাৰে আপোনালোকে কিন্তু আমাৰ আনসাৰ ওলাই আছে ঠিক নেক্সট কোৱেশ্চন তিনিটা সংখ্যাৰ অনুপাত অমুক ইহঁতৰ গুণফলৰ যোগফল ইহঁতৰ ঘনকসমূহৰ যোগফল ইমান সংখ্যাবোৰৰ যোগফল হ'ল সংখ্যাবোৰৰ যোগফল লাগে ঠিক আছে সংখ্যাকিটা কি কি সাপোজ 2x 3x আৰু 4x ধৰা হ'ল সংখ্যাকিটা এইকিটা আমাক কি লাগে সংখ্যাবোৰৰ যোগফল লাগে গতিকে আমাক কি লাগিব 2x + 3x + 4x এই ভ্যালুটো লাগিব গতিকে 3 2 5 5 6 9 মানে 9x ৰ ভ্যালুটো যিমান হয় সেটোৱে আমাৰ আনসাৰ হ'ব ওকে এতিয়া সংখ্যা তিনটাৰ অনুপাত অমুক সংখ্যাকিটা কি কি এইকিটা 2x 3x আৰু 4x কি কৈছে ইহঁতৰ ঘনকসমূহৰ যোগফল যোগ কৰিব লাগে কি যোগ কৰিব লাগে ইহঁতৰ ঘনকবিলাক ইহঁতক কিউব বনাব লাগে কিউব বনাই পেলাই ইহঁতক প্লাস কৰিব লাগে প্লাস কৰিলে আনসাৰ কিমান ওলাই 33957 ওকে 2 কিউব কিমান 8x কিউব 3 কিউব কিমান 27x কিউব 4 কিউব কিমান 64x কিউব তো ইকুয়াল টু কিমান হ'ব 33957 এই গোটেইকিটা প্লাস কৰি দিলে কিমান হয় 8 4 12 মানে 72 72 লগত 7 2 9 7 2 9 99x কিউব ইকুয়াল কিমান 33957 এটো দেখা দেখি কথা 99 এ ডিভাইড যাবই লাগিব ঠিক কাৰণ 99 এ যদি হৰণ না যায় আৰু 99 টা কিউবিক নাম্বাৰ নহয়ও ঠিক আছে মানে পূৰ্ণ ঘন সংখ্যা নহয় গতিকে 99 এ হৰণ যাবই লাগিব ইয়াক ঠিক আছে বাৰু 99 এ যদি হৰণে যাবলৈ হয় তেলে 9 এও হৰণ যাব লাগিব ওকে তো x কিউব ইকুয়াল টু মই এখন এফালে লিখিছো x কিউব ইকুয়াল টু কিমান হ'ব 33957 ডিভাইডেড বাই 99 প্ৰথমতে 9 ৰে হৰণ কৰো 9 11 99 9 3 গুণ 27 7 6 13 69 গতিকে 9 7 গুণ 63 69 63 গতিকে 6 থাকিব 65 9 7 গুণ 63 2 থাকিব 9 3 গুণ 27 এতিয়া 11 ৰে কৰিম 11 গুণ 11 3 11 33 33 পৰা 37 হলে 4 47 গতিকে 4 11 44 44 পৰা 47 লৈকে 3 গতিকে 3 33 হ'ব 3 11 তো আমাৰ x কিউব কিমান হ'ব 343 এই 343 টো কাৰ কিউব 7 ৰ কিউব গতিকে x ইকুৱেল টু কিমান হ'ব 7 হ'ব গতিকে আমাৰ এনসাৰ যেটো উলিয়াব লাগে 2x + 3x + 4x ইকুৱেল কিমান 9x ঠিক তো 9 * 7 কিমান
63 7 9 গুণ 63 গতিকে আমাৰ এনসাৰ কি হ'ব এ কাৰেক্ট তাৰপা নেক্সট কি কৈছে ইফ x ইকুৱেল টু অমুক what should be added to x to get 1.1 মানে 1.1 পাবৰ কাৰণে x ত কি যোগ কৰিব লাগে প্ৰথমতে আমি x ৰ ভ্যালুটো উলিয়াই লম ইয়াত a2 আৰু a2 এই তিনটা প্লাছত আছে গতিকে প্ৰথম প্লাস কৰি লওঁ আৰু মাইনাছত কি আছে 12.101 আছে ওকে তো প্লাসত কি আছিল 1.011 10.11 তাৰপিছত 0.1011 মই এক্সট্ৰা গিটা 0 এটা পাতি দিছো ইয়াত 0 এটা ইয়াত 0 এটা মানে যত খালি আছে তাত 0 এটা পাতি দিছো হ'ব তো ইয়াত 1 আহিব একে একে 2 আহিব একে একে 2 আহিব একে একে 2 আহিব তাৰপিছত এটো কিমান হল এটো 1 হল এটো 1 হল মানে 11.2 এটো আৰু তো এটো মই কি কৰিম ইয়াৰ লগত এড কৰিম 2 2 2 1 ইয়াত 0 এটা পাতিছো হা ওকে তাৰপিছত কিমান হ'ব মাইনাস কৰিব লাগে এখিনিত মাইনাস আহিব সিম্বলটো ডাঙৰটো আগত যেটো মাইনাস আছে 10 পৰা 1 গলে কিমান 9 তাৰপিছত এটো 1 গুছি গল গতিকে ইয়াটো 0 হ'ব গতিকে 10 পৰা 2 গলে 8 থাকিব 9 পৰা 2 গলে 7 থাকিব আৰু এটো এগেইন আকৌ খালি হৈ গল তো 10 পৰা 2 গলে 8 থাকিব তো এই 12 টো আকৌ 11 হৈ পৰিলে গতিকে 11 - 11 0 ওকে তো আমাৰ x ৰ ভ্যালু কিমান হৈ গল যে -0.8789 এটি আমাক কি কৈছে যে 1.1 পাবলৈ আমি এই x ৰ লগত মানে -0.8789 ৰ লগত কি যোগ কৰিব লাগে ঠিক তো এটো পাবৰ কাৰণে সাপোজ যেনিবা y যোগ কৰিব লাগে যেনিবা হা তো মই এটো কেনেকৈ পাম এই ভ্যালুটো এই 1.1 ৰ লগত এই ভ্যালুটো যোগ কৰি দিলে মই আনসাৰটো পাম হয় গতিকে 1.1 ৰ লগত মই প্লাস কৰিম 0.8789 তো 987 8 9.1 গতিকে 1.9789 এটো হৈ গল আমাৰ উলিয়াবলগীয়া আনসাৰ ইয়াত কি কৈছে যদি a ইমান b ইমান c ইমান আৰু d ইমান তেন্তে a + b + c - d x স্কয়াৰ আৰু x ৰ সহগসমূহৰ যোগফল বিচাৰক তো কোএফিচিয়েন্ট লাগে কাৰ x স্কয়াৰ আৰু x ৰ গতিকে a যিখিনি 11 আছে 17 আছে এইখিনি মই পাত্তাই নিদো মানে নিলিখোৱে কাৰণ নালাগে তো a + b + c - d ওকে তো a মানে কিমান -2x স্কয়াৰ + 12x তাপা b মানে কিমান -8x + 3x স্কয়াৰ মই 11 টো নাই লিখা কাৰণ দৰকাৰ নাই তাৰপিছত নেক্সট কি আছে -4x স্কয়াৰ c ভ্যালু আৰু মাইনাস d টো কি গুটেটো মাইনাসত গতিকে মই কি লিখিম x স্কয়াৰ - x এগেইন ইয়াটো 3 টো মই এৰি দিছো ইয়াত 17 টো এৰি দিছো ওকে তাপা -2x স্কয়াৰ ওচৰলৈ আনিম কাক আনিম +3x স্কয়াৰ আৰু -4x স্কয়াৰ ওকে তাৰপিছত a 12x আৰু 8x মানে কিমান হ'ব +4x হ'ব তাৰপিছত লাষ্টত থাকিলে অকল এটো মাইনাসে প্লাসে -x স্কয়াৰ মাইনাসে মাইনাসে +x ওকে তাৰপিছত ইয়াত এতিয়া x স্কয়াৰ ওকে -2x স্কয়াৰ + 3x স্কয়াৰ ইয়াৰ পৰা আহিব অকল x স্কয়াৰ এটা -4x স্কয়াৰ + 4x আৰু x কিমান 5x লগত কি আছে এই -x স্কয়াৰ এটা আছে গতিকে -x স্কয়াৰ আৰু +x স্কয়াৰ কটা গল থাকিলে কিমান -4 আৰু 5 -4x স্কয়াৰ সহগ কিমান -4 আৰু ইয়াৰ কিমান 5 দুইটাৰ কি লাগে সহগ সমূহৰ যোগফল লাগে মানে -4 + 5 কিমান হ'ব 1 গতিকে আমাৰ আনসাৰ 1 ওকে এৰাই সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ভিডিওটো যদি হেল্পফুল হৈছে তেতিয়াহ'লে কমেন্ট বক্সত জনাব ইয়াৰ পিছৰ ভিডিওত আমি পিছৰ কোৱেশ্চনখিনি আলোচনা কৰিম